morning friends, welcome to my channel D-Focus. আজি মই আপোনালোকক লৈ যাব বিচাৰিছো নগাঁৱৰ অতি ওচৰৰে লাউখোৱা বুঢ়া চাপৰি ওয়াইল্ড লাইফ সেঞ্চুৰী মই আৰু মোৰ কেইজনমান ভাইটি একেলগে যাবলৈ ঠিক কৰিছো বুঢ়া চাপৰিলৈ তে বলক চাওঁগৈ বুঢ়া চাপৰিখন আৰু বুঢ়া চাপৰি ওয়াইল্ড লাইফ সেঞ্চুৰীখন এতিয়াও বহুতে জানা হোৱা নাই তেতিয়াহ'লে তাত কি আছে আমি কি কি দেখো আপোনালোকক দেখুৱাব বিচাৰিছো আৰু যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পায় ভিডিঅ'টো প্লিজ এটা লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব যাতে মোৰ লেটেষ্ট ভিডিঅ'বিলাক আপোনালোকে প্ৰথমে দেখা পায় তে বলক আমি যাওঁ লাউখোৱা বুঢ়া চাপৰিলৈ বৰ্তমান আমি ৰূপহীত সোমাইছোহি লাউখোৱা ৰোড দি আহি পেলাই সবগাঁও লাউখোৱা ৰোড দি আহি ৰূপহীৰ পৰা প্ৰায় 16 কিলোমিটাৰ হয় লাউখোৱা বুঢ়া চাপৰি ওয়াইল্ড লাইফ সেঞ্চুৰীলৈ এয়া চাওক ৰূপহী আহোঁতে আমি দুখনমান দলং ভঙা পাইছোঁ কিন্তু আশা কৰোঁ এক-ডেৰ মাহত এই দলংখন ঠিক হৈ যাব বৰ্তমান আমি এতিয়া আহি পাইছোঁহি লাউখোৱা বুঢ়া চাপৰিৰ ওচৰত এইফালে আপোনালোকে দেখিছে এইফালে আমি আহিছোঁ এয়া নগাঁৱৰ ফালৰ পৰা আহিছোঁ এয়া চাওক এই ৰাস্তাটো পোনেপৰে নগাঁৱৰ ফালৰ পৰা আহে আৰু এইফালে আমি পামগৈ বুঢ়া চাপৰি প্ৰায় ইয়াৰ পৰা 10 কিলোমিটাৰ দেখিছে বানপানীৰ সিজনত পানীৰ লেভেল ইয়ালৈকে আহে আৰু এই মানে প্ৰায় এজন মানুহৰ সমান মানুহ ডুব খায় পানীত আৰু এই গোটেই অঞ্চলটো পানীৰে ডুব খাই যায় এই গোটেই অঞ্চলটো দেখিছে এই বিশেষকৈ বানপানীৰ সময়ত আৰু সিজনটো এতিয়া ধৰক আপোনাৰ জুলাইৰ পৰা ষ্টাৰ্ট হয় ছেপ্টেম্বৰ মানলৈকে পানী থাকে এতিয়া আমি বুঢ়া চাপৰি ওয়াইল্ড লাইফ সেঞ্চুৰীৰ মাজত আছোঁ ব্ৰহ্মপুত্ৰ পাৰত এয়া দেখি যায় ব্ৰহ্মপুত্ৰ মহাবাহু ব্ৰহ্মপুত্ৰ আৰু এই ব্ৰহ্মপুত্ৰৰ মাজতে এটা দ্বীপ এটা আছে তাতে ব্যৱস্থা কৰিছে টুৰিষ্টসকলৰ থকাৰ কাৰণে কেম্প বনোৱা হৈছে এইটো সম্পূৰ্ণ হৈ উঠা নাই সেইটো কাৰণে আমি এতিয়া তালৈ যাব পৰা আমাৰ সুবিধা নাই সম্পূৰ্ণ হৈ যেতিয়া উঠিব আমি আকৌ আহিম আপোনালোকক আকৌ দেখুৱাম কিন্তু বৰ্তমান এতিয়া আমি বুঢ়া চাপৰি মানে অভয়াৰণ্যৰ ভিতৰতে আমি আছোঁ আৰু আমি ইয়াত কি আছে কেনেকুৱা ৰাস্তা পদূলি আপোনালোকে দেখিছে কেনেকৈ আহিব পাৰে আমি এইখিনি দেখুৱাইছোঁ যাতে আপোনালোকৰ আহিবলৈ সুবিধা হয় এয়া ইয়াত বগৰী গছ অসংখ্য বগৰী গছ ইয়াত আহিলে আপোনালোকে ঠাণ্ডা ছিজনত আহিলে ইয়াত বগৰী একদম বগৰী খাব পাৰিব এয়া চাওক
এবাৰ ঘূৰি আহিলোগৈ অৰণ্য মানে বুঢ়া চাপৰি ৱাইল্ড লাইফ চেঞ্চুৰী ইয়াত ফৰেষ্ট লাইব্ৰেৰীটো মই দেখুৱাব বিচাৰিছোঁ এইটো বুঢ়া চাপৰি ৱাইল্ড লাইফ চেঞ্চুৰী ফৰেষ্ট লাইব্ৰেৰী চাওক আমাৰ ভিডিঅ' ইয়াতে শেষ কৰিব ওলাইছোঁ এতিয়া আমি আকৌ নগাঁৱলৈ উভতি যাম আৰু ভিউৱাৰ্ছসকলক ৰিকুৱেষ্ট আহিব বুঢ়া চাপৰিলৈ আৰু এমাহমান পিছত আহক আপোনালোকে চাপৰিত বনাই থোৱা সৰু সৰু কেম্পবিলাকত আপোনালোকে থাকিবলৈ সুবিধা পাব আৰু যদি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে প্লিজ শ্বেয়াৰ কৰিব লাইক এটা কৰিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰি নাপাহৰিব আপোনাৰ কমেণ্টে আমাক উৎসাহ দিয়ে নতুন নতুন